নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অতি দুখৰ বিষয় যে আজিলৈকে শ্ৰমিক সহায়কাৰী আৰু মিনি শ্ৰমিকক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি নিদিয়াটো, আনকি প্ৰাপ্যৰ মজুৰিৰ পৰাও বঞ্চিত ৰাজ্যৰ 1,21,000 শ্ৰমিক সহায়ক আৰু মিনি শ্ৰমিক। অসম ৰাজ্যিক অংগনবাড়ী শ্ৰমিক সহায়ক সন্থাই বিভিন্ন স্তৰত অৰ্থাৎ প্ৰকল্প পৰ্যায়ত, জিলা পৰ্যায়ত আন্দোলনৰ আয়োজন কৰিছে। কিন্তু চৰকাৰে এই শ্ৰমিক আৰু সহায়কসকলক চৰকাৰী বৃদ্ধি বুলি ঘোষণা কৰাৰ পৰা বিৰত আছে। গতিকে সংঘৰ অসম ৰাজ্যিক সমিতিয়ে অক্টোবৰ মাহত ৰাজ্য বিৰতি ৰাখি আন্দোলনৰ আয়োজন কৰিলে। প্ৰতিবাদী আন্দোলনৰ মাজতে বিভাগ কৰ্তৃপক্ষই 19 অক্টোবৰ 2020ত সন্মানীয় বৃদ্ধিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল। মহিলা আৰু শিশুৰ বিকাশৰ পৰিচালক মোদীয়ে অসম চৰকাৰলৈ সন্মানজনক বৃদ্ধিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। কিন্তু চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱ আজি পৰ্যন্ত কাৰ্যকৰী হোৱা নাই। এয়া অতি দুখৰ বিষয়। গতিকে আজি সংগঠনটোৰ ৰাজ্যিক সভাপতি জয়মতী দাস, সাধাৰণ সম্পাদক ইন্দিৰা নেৱাৰে প্ৰেছ বিবৃতিৰ জৰিয়তে বিধানসভাৰ বাজেট অধিৱেশনত শ্ৰমিক সহায়িকাক আৰু মিনি কৰ্মীসকলক বিধানসভাৰ বাজেট অধিৱেশনত বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। এতিয়াও অংগনবাড়ী কৰ্মী সহায়িকাসকলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। মাননি বৃদ্ধিৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এনেদৰে ওলাই আহিছে। বিভিন্ন জিলাৰ শতাধিক শ্ৰমিক আৰু মিনি কৰ্মীয়ে মিলি প্ৰতিদিনে প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰি আহিছে।